নমস্কাৰ বন্ধু বান্ধৱসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আসাম জব নিউজ ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰমেটিভ ভিডিঅ'লৈ তো বন্ধু বান্ধৱসকল পুনৰ আপোনালোকৰ কাৰণে খুব ভাল খবৰ লৈ আহিছো আপোনালোকৰ ADRE 3.0 যিটো ভেকেন্সি আছে ভেকেন্সিৰ নটিফিকেশনখিনি কেতিয়া প্ৰকাশ কৰিব ভেকেন্সিৰ এপ্লাই প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব তাৰ কাৰণে নটিফিকেশন প্ৰকাশ কৰা হৈছে ইতিমধ্যে তো আপোনালোকক এই ভিডিঅ'ৰ যোগেদি ভেকেন্সিৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম লগতে জনাই দিম যে কেতিয়াৰ পৰা আপোনালোকে ভেকেন্সিত এপ্লাই কৰিব পাৰিব কিমান পোষ্টৰ ভেকেন্সি আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব অলপ স্কিপ নকৰাকে যদি চেনেলটো নতুন আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ জব ইনফৰমেটিভ ভিডিঅ'বিলাক পাবলৈ আৰু যদি আপোনালোকে এতিয়া মোৰ হোৱাটছআপ গ্ৰুপত জয়েন হোৱা নাই জয়েন হৈ ল'ব পাৰে তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয় তো ADRE 2026 যেটা ভ্যাকেন্সি আছে ভ্যাকেন্সি নোটিফিকেশন কেতিয়া প্ৰকাশ কৰিব কেতিয়া এনাউন্স কৰিব যে ভ্যাকেন্সি নোটিফিকেশন ওলাইছে বুলি তো আপোনালোকক জনাই দিম আপোনালোকে চাব পাৰে যে পোষ্টবিলাক থাকিব আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ কাৰণে ভ্যাকেন্সি কিমান পদৰ ভ্যাকেন্সি আছে তেওঁলোকে নোটিফিকেশন প্ৰকাশ কৰা নাই আপোনালোকৰ কাৰণে এখন শৰ্ট নোটিস প্ৰকাশ কৰা হৈছে যে গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ কাৰণে ভ্যাকেন্সি নোটিফিকেশন প্ৰকাশ কৰা হ'ব আৰু আপোনালোকৰ এটো থাকিব ADRE 3.0 ভ্যাকেন্সি যত আপোনালোকে ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশনৰ তৰফৰ পৰা ভ্যাকেন্সি কিনে আহিব তো আপোনালোকে চাব পাৰে যে ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশনৰ তৰফৰ পৰা ভ্যাকেন্সি নোটিফিকেশন প্ৰকাশ কৰিব ক্লাছ 8 ৰ পৰা আৰম্ভ কৰি ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থী কিন্তু এপ্লাই কৰিব পাৰিব 8 পাছ 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থী এলিজিবল হয় আপোনালোকে ভ্যাকেন্সি মত অনলাইন জৰিয়তে এপ্লাই কৰিব লাগিব তো ভ্যাকেন্সি মত যেটো নেকি এপ্লাই প্ৰক্ৰিয়া আছে আৰু আপোনালোকে যেটো নেকি লাষ্ট ডেট আছে আপোনালোকক জনাই দিম প্ৰথমতে আপোনালোকে ভ্যাকেন্সিৰ হোভাইডালছখিনি একবাৰ চাই লওক ভ্যাকেন্সিৰ ওভাৰভিউটো আপোনালোকে প্ৰথমতে একবাৰ চাই লওক আপোনালোকে ভ্যাকেন্সিৰ হোভাইডালছখিনি ভালদৰে জানিলে বুজিলে আপোনালোকে ভ্যাকেন্সি মত এপ্লাই কৰিব পাৰিব তো ADRE ফালৰ পৰা যেহেতু ভ্যাকেন্সি নোটিফিকেশন প্ৰকাশ কৰা হৈছে দুবাৰকে ADRE 1.0 আৰু ADRE 2.0 কাৰণে ভ্যাকেন্সি নোটিফিকেশন প্ৰকাশ কৰিছে তো এতিয়া 2026 চনৰ কাৰণে আপোনালোকৰ ADRE 3.0 কাৰণে ভ্যাকেন্সি নোটিফিকেশন প্ৰকাশ কৰা হ'ব তো ভ্যাকেন্সি বিলাক থাকিব আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ কাৰণে স্যালাৰি আপোনালোকক 17000 টকাৰ পৰা 72000 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে যেটো নেকি আপোনালোকৰ আসাম সাৰ্ভিস ৰিভিজন পে ৰুলৰ 2017 আন্ডাৰত হয় আপোনালোকে ভ্যাকেন্সি মত এপ্লাই কৰিবলৈ হলে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ডখন আপোনালোকৰ থাকিব লাগিব অৰ্থাৎ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন থাকিলে আপোনালোকে ভ্যাকেন্সি মত এপ্লাই কৰিব পাৰিব অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব তো যেটা ভ্যাকেন্সি আছে গ্ৰেড 3 পদৰ কাৰণে গ্ৰেড 3 পদৰ ভ্যাকেন্সিত এপ্লাই কৰিবলৈ হলে আপোনালোকৰ শিক্ষাগত অৰ্হতা কি লাগিব তো আপোনালোকৰ বহুতৰ হয়তো ডাউট থাকিব মুঠৰ ওপৰতে ক্লাছ 10 ৰ পৰা আৰম্ভ কৰি ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু গ্ৰেড 3 পদৰ ভ্যাকেন্সিত এপ্লাই কৰিব পাৰিব আপোনালোকে চাব পাৰে যে গ্ৰেড 3 পদৰ যেটা ভ্যাকেন্সি আছে ভ্যাকেন্সি মত আপোনালোকে এপ্লাই কৰিবলৈ হলে ব্যাচেলৰ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব তো যদি আপোনালোকে BE BSc বা BCom কৰি থৈছে তেনেহলে কিন্তু আপোনালোকে ভ্যাকেন্সিৰ কাৰণে এলিজিবল হয় গ্ৰেড 3 পদৰ যেটা ভ্যাকেন্সি আছে অৰ্থাৎ যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে ব্যাচেলৰ ডিগ্ৰী কমপ্লিট কৰিছে তেনেহলে কিন্তু আপোনালোকে ভ্যাকেন্সিৰ কাৰণে এলিজিবল হয় ইয়াত আপোনালোকে চাব পাৰে যদি আপোনালোকে BA BSc বা BCom ডিগ্ৰী কমপ্লিট কৰিছে তথাপি এপ্লাই কৰিব পাৰিব বা যদি আপোনালোকে কম্পিউটাৰ সায়েন্সত আপোনালোকে ডিপ্লোমা কমপ্লিট কৰিছে বা ডিগ্ৰী কমপ্লিট কৰিছে তথাপি কিন্তু আপোনালোকে এপ্লাই কৰিব পাৰিব মুঠৰ ওপৰতে গ্ৰেড 3 পদৰ যেটা ভ্যাকেন্সি আছে তাতে আপোনালোকৰ ব্যাচেলৰ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব ইয়াৰ উপৰি আপোনালোকে কিছুমান পোষ্টত হাই সেকেন্ডাৰী পাছ কৰিলে কিন্তু এপ্লাই কৰিব পাৰিব গ্ৰেড 3 পদৰ যেটা ভ্যাকেন্সি আছে কিছুমান পোষ্ট আপোনালোকৰ থাকিব হাই সেকেন্ডাৰী পাছ কৰা ক্যান্ডিডেটছৰ কাৰণে গ্ৰেড 3 পদৰ যত আপোনালোকে চাব পাৰে যে হাই সেকেন্ডাৰী পাছ কৰা প্ৰাৰ্থীসকলে কিন্তু এপ্লাই কৰিব পাৰিব হাই সেকেন্ডাৰী সায়েন্সৰ পৰা পাছ কৰা প্ৰাৰ্থীসকলে গ্ৰেড 3 পদত এপ্লাই কৰিব পাৰিব তো বেছিভাগ পোষ্ট আপোনালোকৰ গ্ৰেজুৱেচন লেভেলৰ থাকিব কিন্তু আপোনালোকৰ কিছুমান পোষ্ট হাই সেকেন্ডাৰী লেভেলৰো থাকিব আৰু গ্ৰেড 3 পদৰ যেটা ভ্যাকেন্সি আছে তাতে আপোনালোকে 10 পাছ কৰিলে কিন্তু এপ্লাই কৰিব পাৰিব আৰু হেকেটা ভ্যাকেন্সি হৈছে আপোনালোকৰ ড্ৰাইভাৰ পদৰ কাৰণে যদি আপোনালোকে ক্লাছ 10 পাছ কৰিছে আপোনালোকৰ যদি ড্ৰাইভিং লাইসেন্স আছে তেনেহলে কিন্তু আপোনালোকে ক্লাছ 10 পাছ কৰিও গ্ৰেড 3 পদৰ ভ্যাকেন্সিত এপ্লাই কৰিব পাৰিব মুঠৰ ওপৰতে ক্লাছ 10 ৰ পৰা আৰম্ভ কৰি ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু গ্ৰেড 3 পদৰ ভ্যাকেন্সিত এপ্লাই কৰিব পাৰিব কিছুমান স্পেসিফিক পোষ্ট থাকিব যত আপোনালোকে 10 পাছ কৰিব লাগিব অৰ্থাৎ ড্ৰাইভাৰ পদৰ ভ্যাকেন্সিত গ্ৰেড 3 কিছুমান পোষ্ট থাকিব যত আপোনালোকে হাই সেকেন্ডাৰী সায়েন্সৰ পৰা পাছ কৰিলে এপ্লাই কৰিব পাৰিব আৰু ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু ভ্যাকেন্সি মতে এপ্লাই কৰিব পাৰিব গ্ৰেড 4 ৰ যেটা ভ্যাকেন্সি আছে তাতে আপোনালোকে ক্লাছ 8 পাছ কৰিলে কিন্তু এপ্লাই কৰিব পাৰিব মিনিমাম আপোনালোকে যদি ক্লাছ 8 পাছ কৰে তেনেহলে কিন্তু আপোনালোকে ভ্যাকেন্সি কাৰণে এলিজিবল হয় 8 পাছ 10 পাছ 10 লগতে ITI কৰা সকলো প্ৰাৰ্থী কিন্তু এলিজিবল হয় ক্লাছ 8 ৰ পৰা আৰম্ভ কৰি 10 পাছ কৰা সকলো প্ৰাৰ্থীয়ে কিন্তু ভ্যাকেন্সি কাৰণে এলিজিবল হয় যেটা আপোনালোকৰ গ্ৰেড 4 পদৰ ভ্যাকেন্সি আছে তৰটা নোটিস আপোনালোকে চাব পাৰে যে ম্যাক্সিমাম শিক্ষাগত অৰ্হতা থাকিব লাগিব আপোনালোকৰ গ্ৰেড 4 পদৰ কাৰণে হাই সেকেন্ডাৰী পাছ অৰ্থাৎ হাই সেকেন্ডাৰী পাছ কৰা লৈকে আপোনালোকে গ্ৰেড 4 পদত ভ্যাকেন্সিত এপ্লাই কৰিব পাৰিব হাই সেকেন্ডাৰী পাছৰ ওপৰত হলে আপোনালোকে গ্ৰেড 4 পদৰ ভ্যাকেন্সিত এপ্লাই কৰিব নোৱাৰে আপোনালোকৰ ম্যাক্সিমাম শিক্ষাগত অৰ্হতা বান্ধি দিয়া হৈছে যে হাই সেকেন্ডাৰী পাছ কৰা লৈকে আপোনালোকে গ্ৰেড 4 পদত এপ্লাই কৰিব পাৰিব কিন্তু গ্ৰেড 3 পদত আপোনালোকে 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰা সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব তো ADRE ইতিমধ্যে ওলাই যোৱা ভ্যাকেন্সিৰ নোটিফিকেশনখিনি আপোনালোকে চাব পাৰে ADRE প্ৰথমটোত আপোনালোকৰ কিমান ভ্যাকেন্সিৰ নোটিফিকেশন প্ৰকাশ কৰা হৈছিল দ্বিতীয়টোত কিমান ভ্যাকেন্সিৰ নোটিফিকেশন প্ৰকাশ কৰা হৈছিল কিন্তু ADRE 3.0 ভ্যাকেন্সিৰ নোটিফিকেশন
এতিয়ালৈকে প্ৰকাশ কৰা নাই অতি সোনকালে প্ৰকাশ কৰিব আৰু অতি সোনকালে আপোনালোকৰ ভেকেন্সিসমূহ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ যাব ভেকেন্সিসমূহ এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এজ লিমিটটো চাব পাৰে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থী ভেকেন্সিসমূহৰ কাৰণে এলিজিবল হয় লগতে আপোনালোকে সিলেকশ্যন পাই যাব য'ত আপোনালোকে SC/ST কেন্দ্ৰৰ কাৰণে পাব 5 বছৰ OBC কেন্দ্ৰৰ কাৰণে পাব 3 বছৰ PWD কেন্দ্ৰৰ কাৰণে পাব 10 বছৰ আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে পাব 2 বছৰৰ সিলেকশ্যন তো একেটা হৈছে ভেকেন্সিৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া য'ত আপোনালোকক জনাই দিলোঁ যে শিক্ষাগত অৰ্হতা কি লাগিব 10 পাছ 12 পাছ ডিগ্ৰী পাছ কৰিলে কোন কেইটা পোষ্টত এপ্লাই কৰিব পাৰিব কোনটো পোষ্টৰ কাৰণে কি শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন হৈছে সকলো তথ্য আপোনালোকক জনাই দিলোঁ এপ্লিকেশ্যন ফিজটো আপোনালোকে চাব পাৰে যে ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 পদত কি ফিজ লোৱা হৈছিলে কোনসকল কেণ্ডিডেটছৰ পৰা কিমান ফিজ লোৱা হৈছিলে তো সেম ফিজেই থাকিব যিহেতু ADRE পৰীক্ষা হয় তো ADRE পৰীক্ষাৰ কাৰণে সেম ফিজেই থাকিব আপোনালোকৰ তো সিলেকশ্যন প্ৰচেছটো আপোনালোকৰ যেহেতু এক্সাম হয় প্ৰথমতে আপোনালোকৰ ৰিটেন এক্সাম হয় ৰিটেন এক্সাম কোৱালিফাই হ'লে আপোনালোকৰ ইণ্টাৰভিউ হয় পিছত আপোনালোকৰ যেটো ডকুমেণ্ট ভেৰিফিকেশ্যন আছে ভেৰিফিকেশ্যন হয় আৰু আপোনালোকৰ পোষ্টটো হৈ যায় অৰ্থাৎ আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰটো পাই যায় আপোনালোকে তো সিলেকশ্যন প্ৰচেছটো আপোনালোকৰ সেমেই থাকিব চাব পাৰে যে কি পেপাৰ আপোনালোকৰ থাকিব আপোনালোকে চাব পাৰে যে পেপাৰ 1ত আপোনালোকে 10 লেভেলৰ ভেকেন্সিৰ কাৰণে পৰীক্ষা দিব লাগিব পেপাৰ 2ত আপোনালোকে চাব পাৰে যে ক্লাছ 8 লেভেলৰ ভেকেন্সিৰ কাৰণে পৰীক্ষা দিব লাগিব গ্ৰেড 4 পদৰ কাৰণে য'ত আপোনালোকে পেপাৰ 1 আৰু পেপাৰ 2 থাকিব আপোনালোকৰ গ্ৰেড 4 পদৰ কাৰণে ইয়াৰ উপৰিও পেপাৰ 3ত আপোনালোকে চাব পাৰে যে হাই সেকেন্ডাৰী লেভেলৰ পোষ্টৰ কাৰণে পৰীক্ষা দিব লাগিব যেটো আপোনালোকৰ গ্ৰেড 3 পদৰ কাৰণে থাকিব পেপাৰ 4ত আপোনালোকে চাব পাৰে যে ডিগ্ৰী লেভেলৰ ভেকেন্সিৰ কাৰণে পৰীক্ষা দিব লাগিব যেটো আপোনালোকৰ গ্ৰেড 3 পদৰ আন্ডাৰতে থাকিব আৰু পেপাৰ 5ত আপোনালোকে চাব পাৰে যে 10 পাছ থাকিব যেটো আপোনালোকৰ ড্ৰাইভাৰ পদৰ কাৰণে হয় গ্ৰেড 3 পদৰ আন্ডাৰতে তো আপোনালোকে 5টা পেপাৰৰ পৰীক্ষা দিব লাগিব যিসকলে নেকি গ্ৰেড 4 পদৰ পৰীক্ষা দিয়ে তেওঁলোকে কেৱল মাত্ৰ 2টা পেপাৰৰ পৰীক্ষা দিব লাগিব পেপাৰ 1 আৰু পেপাৰ 2 আৰু যিসকলে নেকি গ্ৰেড 3 পদৰ পৰীক্ষা দিয়ে হিহতে কিন্তু 3টা পেপাৰৰ পৰীক্ষা দিব লাগিব 3 4 আৰু পেপাৰ 5ৰ কাৰণে পৰীক্ষা দিব লাগিব আৰু যিসকল কেণ্ডিডেটছে গ্ৰেড 3 গ্ৰেড 4 দুইটাই পৰীক্ষা দিব বিচাৰে হেসকলে কিন্তু 5টা পেপাৰৰ পৰীক্ষা দিব লাগিব আপোনালোকে চাব পাৰে যে পেপাৰ 1ত আপোনালোকৰ 10 লেভেলৰ পৰীক্ষা দিব লাগিব য'ত আপোনালোকৰ সময় থাকিব 2 ঘণ্টা 30 মিনিট মাল্টিপল চইচৰ কুৱেশ্যন থাকিব 135টা কুৱেশ্যন থাকিব 135টা মাৰ্কৰে তো নেগেটিভ মাৰ্কিংটো আপোনালোকে চাব পাৰে যে 4টা মাৰ্ক মিলাই আপোনালোকৰ এক কাটা হ'ব য'ত আপোনালোকৰ সাবজেক্ট থাকিব ইংলিছ সোশ্যাল ষ্টাডিজ মেথমেটিক্স জেনাৰেল নলেজ মেণ্টেল এবিলিটি লজিক ৰিজনিঙৰ আপোনালোকৰ কুৱেশ্যন থাকিব তো সেম প্যাটাৰ্নটো আপোনালোকে চাব পাৰে যে পেপাৰ 2টো আপোনালোকৰ 2 ঘণ্টা 30 মিনিট সময় থাকিব 135টা কুৱেশ্যন থাকিব কিন্তু আপোনালোকৰ সাবজেক্টটো সেমেই থাকিব পেপাৰ 3ত আপোনালোকে চাব পাৰে যে হাই সেকেন্ডাৰী লেভেলৰ 3 ঘণ্টা পৰীক্ষা হ'ব 150টা কুৱেশ্যন থাকিব 150 মাৰ্কৰ কাৰণে হেতু আপোনালোকে চাব পাৰে যে নেগেটিভ মাৰ্কিং আপোনালোকৰ থাকিব 1/4 আপোনালোকৰ নেগেটিভ মাৰ্কিং থাকিব য'ত আপোনালোকে সাবজেক্ট ওয়াইজ নাম্বাৰটো চাব পাৰে কোনটো সাবজেক্টৰ কিমান কুৱেশ্যন আহিব এটো চাব পাৰে আপোনালোকে পেপাৰ 4ত আপোনালোকে চাব পাৰে যে বেচেলৰ ডিগ্ৰীত আপোনালোকৰ 3 ঘণ্টা পৰীক্ষা থাকিব 175টা কুৱেশ্যন থাকিব 150 মাৰ্কৰ কাৰণে ইয়াত আপোনালোকে সাবজেক্ট ওয়াইজ নাম্বাৰটো চাব পাৰে তো এনেধৰণে আপোনালোকে সাবজেক্ট ওয়াইজ নাম্বাৰটো চাব পাৰে যে পেপাৰ 2 পেপাৰ 3 ৰ কাৰণে কোনটো সাবজেক্টৰ কাৰণে কিমান নাম্বাৰ থাকিব কিমান কুৱেশ্যন থাকিব পিছত আপোনালোকৰ স্কিল টেষ্ট হ'ব বা ড্ৰাইভিং টেষ্ট হ'ব পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু এনেধৰণে আপোনালোকৰ সিলেকশ্যন হৈ যাব তো আপোনালোকে অনলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব অনলাইন এপ্লিকেশ্যন ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব এতিয়ালৈকে কিন্তু প্ৰকাশ কৰা নাই লিংকটো এক্টিভ হোৱা নাই যিহেতু নটিফিকেশ্যন প্ৰকাশ কৰা নাই তো অতি সোনকালে আপোনালোকে নটিফিকেশ্যন পাই যাব জানুৱাৰী মাহৰ শেষৰ ফালত আপোনালোকে নটিফিকেশ্যনখিনি পাই যাব এপ্লাই প্ৰক্ৰিয়াৰ তো আপোনালোকে ৰেডি হৈ থাকক ADRE 3.0 ৰ কাৰণে কিন্তু ভেকেন্সিৰ নটিফিকেশ্যন ওলাই আছে অতি সোনকালে ইতিমধ্যে মামায়ো প্ৰকাশ কৰিছে যে ADRE 3.0 ৰ কাৰণে ভেকেন্সিৰ নটিফিকেশ্যন ওলাব অতি সোনকালে তো আপোনালোকে ৰেডি হৈ থাকক তো আপোনালোকক জনাই দিলোঁ যে কোনটো পোষ্টৰ কাৰণে কিমান শিক্ষাগত অৰ্হতা লাগিব আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব কোনটো পোষ্টত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে কি পাছ কৰা হ'ব লাগিব লগতে আপোনালোকৰ পেপাৰ কেইটা কি থাকিব কিমানটা পেপাৰৰ পৰীক্ষা দিব লাগিব গ্ৰেড 4 গ্ৰেড 3 পদৰ কাৰণে সম্পূৰ্ণ তথ্য জনাই দিলোঁ আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে বুজি পাইছে যদি আপোনালোকে তথাপি কিবা ডাউট থাকে আপোনালোকে কমেণ্টত জনাব পাৰে তো লগ পাম নেক্সট ভিডিঅ'ত নতুন আপডেটৰ সৈতে ধন্যবাদ